মই বুকিং কৰি লৈছো আজিৰ পৰা মই ইয়াতে বহিম আপোনালোকে মোকে দেখিব ইয়াত তই এতিয়া দীঘল দীঘলকে পৰি তাৰ ভৰিত ধৰিব লাগিব পাৰিবি নাই এতিয়া নুচো নহয় আজি কাৰা মছলা জ্বলা খাই দিম ৰাতিপুৱা ভালে থাকিব হেল্ল' গাইজ গুড মৰ্ণিং আজি ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ কাৰণ কিয় একদম খাবলৈ মন গৈছিলে আজি চাওঁ সেইকাৰণে বনাই ল'লোঁ চাওঁ বনাই লৈ দেখাই দিওঁ আপোনালোকক এয়া দেখিছেনে চাওঁ বনাই ল'লোঁ মানে মই অকলে ল'ৰাটো গ'ল স্কুললৈ এইফালে আছে ভিতৰত আৰু পাহি আছে মানে তাইৰ ৰুমত তো এতিয়া দেৰি কৰি নাথাকোঁ আগতে চাওঁ আজি ব্ৰেকফাষ্টটো চাওঁৰে কৰি লওঁ কাৰণ কিয় বহুত খাবলৈ মন গৈ আছিল ল'ৰাটোও খাবলৈ মন গৈ আছিল বুলি ক'লে কি তুমি খাবা নাই চাইছোঁ দে কি বনাইছে কি বনাইছে এয়া এইবিলাকে আৰু কি আৰু চাওঁ আৰু ভেজ চাওঁ খাবলৈ মন যায় মানে আমাৰ এওঁৰ হৈছে গা বহুত বেয়া সেইকাৰণে নাখায় বোলে চাওঁ মানে যি হওক নাখালেও নাই আৰু নহয় কথা কৈছে বেলেগ লাগিছে অঁ তেনেকৈ কৈছোঁ আজি বেয়া লাগিছে ভাল লাগিছে আৰু মানে কি আজি মানে এতিয়া হস্পিটেল যাব লাগিব হস্পিটেল যাবলৈ ভাত চাত বনাইছে এইফালে তেওঁ চব যোজা কৰি আছে আৰু আমি হস্পিটেল যাম হস্পিটেলৰ পৰা আজি ৰিলিজ কৰি ঘৰত থৈ আহিবগৈ লাগিব তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাব ল'ৰাটোক আকৌ দেখাম আজি ভালকৈ দেখাই দিম কালি ভিডিঅ'টোত ইমান দেখাব নোৱাৰিলোঁ আজি ভালকৈ দেখাই দিম আৰু আপোনালোকে চাব তো এতিয়া আমি ওলালোঁ হস্পিটেলৰ পৰা মিছামাৰী গাঁও ঘৰ মোৰ লগত ওলাইছে প্ৰাঞ্জল এফালে ওলাইছে আজি পিছত বহিলা যে এই মোৰ আগৰ চিটটো সি বুকিং কৰি ল'লে প্ৰাঞ্জলে মই বুকিং কৰি লৈছো আজিৰ পৰা মই ইয়াতে বহিম আপোনালোকে মোকে দেখিব ইয়াত সৰু পোৱালি আগৰ চিটত নবহে নহয় সৰু পোৱালি পিছৰ চিটত বহে ন সৰু পোৱালি আগৰ চিটত বহিলে বেয়াটো তো এতিয়া গৈ হস্পিটেলত লগ পাইছোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো ফাইনেলি আহি পাই গ'লোঁ একদম হস্পিটেল আহি পালোহি পোৱালিটো একদম বাহিৰতে উলিয়াই থৈ দিছিলে আৰু মোৰ গাড়ীখন প্ৰথমতে দেখাই লওঁ চাওকচোন অকণো জেগা নাই তাৰমানে ইফালেও ইফালে ভিতৰতো মানে একদম পূৰা ইফালে আৰু এইফালেও দেখিছেনে গোটেই গাড়ীখন ভিতৰ একদম পূৰা ফুল হৈ গৈছে আৰু প্ৰাঞ্জলে লৈ আছিল যে কি হ'ল প্ৰাঞ্জলে নলয় নেকি ভয় কৰিছিলে মানে কি হ'ল বেটা এইটো আমাৰ গুণ্ডাটো আকৌ ওলাই গ'ল আজি মোৰ পৰা ই ওলাইছে দাদাই ল'লে এতিয়া ভাইক লৈ কেনেকুৱা লাগিছে বহুত ভাল কেতিয়া এই আমাৰ দেহা মানুহ শুই আছে দেউতাও এইডাল আমাৰ দেহা মানুহডাল শুই আছে গোসাঁই মানুহডাল শুই আছে এইটো মোৰ দেহাক লৈ আছে পোৱালি লৈ আছে তই কি পকাই আছ এইফালে মানে এইফালে ল'ৰা আমাৰ ল'ৰাৰ কি হয় আইতাক ন আইতাক এইফালে আইতাক এইফালে কি বুলি ক'ব কি বুলি খুৰীয়েক ন খুৰীয়েক মানে চব আছে আৰু এইফালে মাকো গৈ ক'লে গ'ল নাজানো আৰু আছে মই গাড়ীতহে দেখাম আপোনালোকক মাকক তো এতিয়া গৈ আছোঁ গৈ লৈ ঘৰত লগ পাম বাটত তো আহি পালোহি গাভৰু পাৰ মানে গাভৰু দলঙত আছোঁ আমি এতিয়া দলঙত উঠিলে অকণমান ৰিলেক্স কৰিছোঁ কিয় বহুত দূৰ আহিলোঁ ৰখোৱাই নাছিলোঁ ক'তো ভাবিলোঁ অকণমান ৰখোঁ আৰু অকণমান নজৰাটো চাওঁ এইফালে দলংখন দেখিছেনে বগীনদী দলঙৰ সৈতে একদম ছেইম দলং তো আৰু এতিয়া মানে আমাৰ নতুন বেবীটোৰ বাপেকে এয়া বহি আছে এইফালে কি হৈছে তোৰ কেনেকুৱা ফিলিং একদম মজা লাগিছে ল'ৰা পাইছো মানে নতুনকে পাইছ যিহেতু একদম নতুন প্ৰথম বেবী পাইছ প্ৰথম ল'ৰা পাইছ একদম মজা লাগিছে মানে বহুত ভাল লাগিছে তাতে ল'ৰা পাই গ'লো আৰু ইয়াতকৈ ভাল লগা কাৰণ নাই তো এইফালে বহি আছে বেবীটো শুই আছে এইফালে বনাব নজনা মানুহ কোচত বমাকৰ কোচত আৰু এইফালে আছে মা কেইজনী অ বিকি তো কেনেকুৱা ফিলিংটো কেনেকুৱা পাইছ ভালে লাগিছে তোকো আমি থেংক ইউ দিছোঁ আমাৰ পৰিয়াললৈ এটা ধুনীয়া ল'ৰা এটা দিয়াৰ কাৰণে হয় নহয় আমাৰ পৰিয়ালটো যে আগবাঢ়ি যাবলৈ তেনেকৈ এটা মানে বংশ বৃদ্ধি কৰিছে আৰু ল'ৰা এটা দিছেতো একদম বহুত ধন্যবাদ আৰু এতিয়া আমি গৈ আছোঁ ঘৰত গৈ লৈ মানে এইটো ৰাস্তাই যাব লাগিব এতিয়া ঘৰলৈ আহোঁতে আহি গ'ল বজাৰ পাই গ'লোঁ বজাৰ পাই একদম লৈ ল'লোঁ মাছ বেটাই ঘূৰি ফুৰিছে আমি এই মাছ লৈ ল'লোঁ ভাইটিয়ে লৈ ল'লোঁ মাছ লৈ এতিয়া ঘৰত গৈ আছোঁ তাৰমানে কি ঘৰত গৈ এসাঁজ খাইহে আহিম আৰু তাৰমানে সেইকাৰণে মাছ চাছ লৈ লৈছোঁ লৈ একদম বজাৰ পালোঁতো বজাৰ পাওঁতে একদম অসুবিধা নাই আৰু আমাৰ ইয়াত সপ্তাহী বজাৰ থাকে আহি একদম লৈ ল'লোঁ গৈ আছোঁ এতিয়া ঘৰত লগ পাম টুপি ল'ৰা টুপি মই পিন্ধি লৈছোঁ আৰু ঘৰ আহি পালোঁহি একদম পূৰা যুঁজা মানে কি এইফালে ধূপ ধূনা জ্বলাই নাতিনী আদৰি পিনে কি কৰিবি এতিয়া আদৰি নিবলৈ আহিছোঁ ভাই ৰচোন তাক আদৰি নিব আমি তেনেকৈ নিদিওঁ নহয় মই পোৱালিটো আদৰি থাকোঁ তেনেকৈ আদৰি দিম নেকি তই এতিয়া দীঘলকৈ পৰি তাৰ ভৰিত ধৰিব লাগিব পাৰিবি নাই এতিয়া নুচো নহয় এতিয়া নুচো এতিয়া চোলা মোৰ লগন আহিব নুচো বুলি কৈছে কিয়
আমাৰ নিয়ম আছে নহয় আকৌ নিয়মখিনি মানিবই লাগিব কিহৰ নিয়ম ডাল আৰু নুচো বুলি কিয় কৈছ নিয়ম আছে নহয় মোৰ এতিয়া বাচুলে লগন দিব লাগিব তেনেকুৱা কথা হয়নে বাই লগন দিব লাগে বাই শুনিছ মুনু নুচো বুলি কৈছে দে দে কি কৰ দে কৰ দে কৰ কি কৰ প্ৰভু আপোনাৰ সন্তান আপুনি দয়া কৰিব ৰোগ ব্যাধি সকলোখিনি দূৰ কৰিব দুখীয়া প্ৰজালৈ আহিছে আপুনি কান্দুৰি খালি কান্দিব জানো আৰু দে দে এতিয়া তাক দে লৈ যা কোনটো ক'লে নিয় নালাগে এইটো দে পানী চানী চতে দে এইফালে দি সোমাই লৈ যা ঐ জেঠাই হলি হৈ মইতো ডাঙৰ জেঠাই মাজু জেঠাই তই কি হলি ডাঙৰ ভাই মই সদায় ভাই এইফালে হ'ল দাদা এইফালে ভাই পাই কেনেকুৱা লাগিছে ভাই চালি নাই চালো ক'ত চালি ভিডিঅ' কলিঙত এতিয়া নাই চোৱা আৰু এতিয়া ঘৰ পাই লৈ মানে পোৱালিটো সোমোৱাই লৈ ঘৰত আৰু কি হয় কি নহয় আপোনালোকক দেখাই থাকিব আপোনালোকে ভিডিঅ'টো প্ৰথম মানে চাই যাওক আৰু প্ৰথম বুলি নহয় প্ৰথম কেতিয়াবাই আছিলে চাই যাওক ঘৰত আহিলোঁ মাছ চাছ আনিলোঁ যে ভাত চাত বনাই দিলে মায়ে খাই দিলোঁ আৰু নেদেখালোঁ আৰু তাৰমানে কি অলপ পোৱালিটোৰ লগতে ব্যস্ত হৈ আছিলোঁ বা বেলেগ কিছুমান কামো আছিল সেই ব্যস্ত হৈ থাকিলোঁ কৰিব নোৱাৰিলোঁ ইফালে একদম পিছফালে যিটো মায়ে মানে নেৰিলে মাছ খুৱাইহে পঠালে দেখাই খালে নাই হা দবাই খাই দিলা বা কি দবাই খালা মাছ ভাত ঘৰত গৈহে লগ পাম কৈ দিয়া এতিয়া মানে গাড়ী চলাই ঘৰত যাওঁ এইফালে বাহিৰ অকলে আছে তাৰ পিছতে কি হয় আপোনালোকক দেখাই থাকিম আপোনালোকে চাওক ঘৰ আহি পাই গ'লোঁ ঘৰ আহি পাওঁতে 8টা বাজি গ'ল মই ফোন কৰি মানে গৰিমাই ক'লোঁ যে মাংস ৰাখিবি বুলি মাংস ৰাখিলে তেওঁ মাংস মানে কাটি কৰি ৰাখি দিলে মই আহিলোঁ মাংসখিনি লৈ আহিলোঁ এতিয়া পালোহি মানে ঘৰ পাই আহি চাহ খালোঁ লেপৰ তলত সোমাই গ'লোঁ আহি এঘণ্টামান ঠাণ্ডা লাগি গ'লতো ইফালে আহি ঠাণ্ডা লগা নাই নেকি হা ঠাণ্ডা লাগিছে মই বেমাৰী কাম নাই ইফালে মাংস কাটি আছে কাৰা মছলা জ্বলা খাই দিম ৰাতিপুৱা ভালে থাকিব যদি ভাল নহয় নহ'লে কাইলৈ বেলেগ ব্যৱস্থা ল'ম আৰু ঔষধ চৌষধ খাই মানে কাহ ভাল কৰিব পৰা নাই মানে কি হৈছে নাজানো আৰু ইমান লেতেৰা বেমাৰ হৈ গৈছে কাহটো মানে কি হৈছে স্কুটিত সন্ধিয়া দুদিনমান সেই ল'ৰাটোৰ ওচৰলৈ যোৱা হ'ল ভাইটিৰ ওচৰলৈ যোৱা হ'ল তো বাৰু যি হওক যি নাই এতিয়া ভাবিছোঁ মাংস অকণমান লৈ আহিছোঁ প্ৰাঞ্জল খাবা নাই হে খাবা কিয় নাখাম আকৌ মাংস হে মানে এতিয়া বনাই দিওঁ একদম খুব কাৰাকে মাংস বনাই দিওঁ যদি ভাল নহয় আৰু কাইলৈ বেলেগ কিবা কিবি ট্ৰিটমেণ্ট কৰিব লাগিব হয় নহয় খাই দিলোঁ একদম মছলা জোল বনাই পূৰা গৰমকৈ বনাই খাই দিলোঁ এইফালেও খালে কেনেকুৱা পালা খাই মজা পালোঁ কিন্তু কাহটোনো ক'ত ভাল হ'ব ঔষধ খাব লাগিব নাই কাইলৈ তোমাৰ এইবিলাক বেলেগ কৰা যাব কিবা বেলেগ কৰা যাব সেইবোৰ কৰিব নাই দে জিভালে জুই লগাই দে একদম বেলেগ কৰা যাব কিবা কাইলৈ জানিছো তুমি যি কৰিবা জিভাখনে জিভাখনত জুই লগাই দিবা মই কিবা এটা কৰা যাব আৰু যদি ভাল নহয় কিবা এটা কৰিব লাগিব হয় নহয় নে দেহা দেহা ভাই শুই আছে মোৰ দেহাটো বাৰু যি হওক যি নাই ভিডিঅ'টো দীঘল কৰি নাথাকোঁ আৰু হয় নহয় যদি ভিডিঅ' চাই ভাল পায় লাইক বেলেগৰ মনত নবাদিব একেচোতে ক'লে আৰু শুই গ'ল আমিও শুই দিওঁ তো গুড নাইট ন গুড নাইট